হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালে। বহুদিন ব্লগ দিয়া নাই, বহুদিন ভিডিঅ' দিয়া নাই আপোনালোকৰ মাজলৈ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। গাও বেয়া আছিল, মনটো বেয়া আছিল, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ফাইনেলি এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। গাত খোৱা চাবোন বনাই আপোনালোকক দেখুৱাম, আৰু আপোনালোকে ঘৰতে এনেকৈ বনাব পাৰে চাবোন। আৰু মই এইটো পূৰা চব পেজ কিনি আনিছোঁ, আধা কেজি ওজনৰ। আৰু এইটো সাঁচা, এইটো কিনি আনিছোঁ অনলাইনত। অৰ্ডাৰ এভেইলেবল পাবই, আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে বনালে। আৰু আজি মই বনাম চাবোনটো নিমপাতৰ চাবোন। আৰু এয়া নিমপাত দেখিছেনে? নিমপাতখিনি মই ইয়াতে পাতখিনি এনেকৈ এটা এটাকৈ এৰাই লওঁ, গোটেইখিনি নিমপাত এৰাই লৈ কিনে ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তাৰপিছত কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইখিনি নিমপাত মোৰ এৰুৱা হৈ গ'ল। এইখিনিতে কিমান ৰস ওলাই মই মিক্সিত বটি লওঁ। আৰু এইটো চব পেষ্টটো সৰু সৰুকৈ কাটি ল'ম। আৰু যদি নিমপাত ইয়াৰ পৰা কমকৈ ৰস ওলায় তেতিয়াহ'লে আৰু সেইফালে আছে, তাৰ পৰা লৈ ল'ম বাৰু। এয়া মই এনেকৈ মিক্সিত মাৰিছোঁ আৰু এইটো লৈছোঁ। লৈ কিনে ইয়াত এখন কাপোৰেৰে মই ইয়াৰ নিমপাতৰ ৰসটো উলিয়াই ল'ম। ইয়াত মিক্সিত মাৰোঁতে অকণমান পানী দিছোঁ, বেছি দিয়া নাই। এতিয়া মই সেইখিনি ওলাই ইয়াতে ল'ম, লৈ কিনে চেকি দিম। আপোনালোকেও এনেকৈ চেকি দিব। আৰু অলপমান মাৰি লওঁ মই ইয়াত মিক্সিত, এপাত আছেই। আপোনালোকে এনেকৈ মাৰি ল'ব দেই। মই ইয়াতে এতিয়া নিমপাতৰ ৰস অলপ হৈছেয়ে, আৰু মই অলপ এনেকৈ আঁকি দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এনেকৈ ৰসটো ওলাই ল'ব। এখন চাফা কাপোৰেৰে মই ৰসটো ওলাই লৈছোঁ। হ'লে প্ৰায় মোৰ দেখিছেনে, ৰস ওলাই গ'ল। এতিয়া মই এইখিনি নেমুৰ ৰস ওলাই ল'লোঁ। ইয়াত 2 টুকুৰা এল'ভেৰাও দিছোঁ মই। আৰু এইখিনি হৈছে চব পেজ। মই গোটেইখিনি নবনাওঁ, অকণমান বনাম, আধামান দিম। এতিয়া মই এইখিনি চব পেজখিনি ধুনীয়াকৈ কাটি লওঁ সৰু সৰুকৈ। তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মই এতিয়া ইয়াত পানী গৰম হ'বলৈ দিছোঁ, যিহেতু মই জুইতে বনাম। পানীখিনি উতলিবলৈ দিছোঁ, আৰু পানীখিনি উতলাৰ পিছতে চচটো বহাই মই সেইখিনি দি দিম। মই মানে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ, কেনেকুৱা হয় নাজানো, ট্ৰাই কৰিম। যদি মোৰ মানে ছাকচেছফুল হওঁ, আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব নিশ্চয়। ধুনীয়াকৈ বনাব, মই যেনেকৈ আপোনাক দেখুৱাই থাকিম তেনেকৈয়ে বনাব, নিশ্চয় ভাল হ'ব। আৰু কোনোবাই এনেকৈ বিক্ৰীও কৰিব পাৰে বনাই কিনে। চব পেজটো কিনি আনি বা চব পেজটো ঘৰতে তৈয়াৰ কৰিব পাৰি, এনেকৈ বনাবও পাৰে, বনাই বিক্ৰী কৰিবও পাৰে। কিন্তু মই বিক্ৰী নকৰোঁ, আৰু নিজে লগাবলৈ। আৰু স্কিনটো মোৰ বহুত বেয়া হৈছে গৰমতে, সেইকাৰণে ভাবিছোঁ বনাই কিনে আপোনালোককো দেখাওঁ। ময়ো ইউজ কৰোঁ চাবোন টুকুৰা, যিহেতু ঘৰুৱা চাবোন হয়, কেমিকেল নাই, সেইকাৰণে দেহাৰ কাৰণে খুব ভাল হয়। মোৰ ছালটোৰ বহুত বেয়া হৈ গৈছে, ছালটোৰ যত্ন ল'বলৈ মই ভাবিছোঁ মই বনাই লওঁ, সেইকাৰণে আপোনালোককো দেখুৱাই দিওঁ। এতিয়া মই যিহেতু জুইতে বনাইছোঁ, গেছত বনোৱা নাই, আৰু জুইতে বনাইছোঁ, সেইকাৰণে জুইত গৰম হ'বলৈ দিছোঁ। সকলোৱেতো গেছত বনাই দিয়ে, মই ভাবিছোঁ জুইত বনাই দিওঁ মই আজি। কেনেকুৱা হয় নিশ্চয় হ'ব লাগে, ট্ৰাই কৰিম। ভিডিঅ'টো শেষলৈ কণ্টিনিউ চাই থাকিব আপোনালোকে। বহাই দিছোঁ ইয়াতে।
সম্পূৰ্ণভাৱে গলি যাওক। মাজে মাজে এনেকৈ এবাৰ লাই দি থাকিব। আৰু এই চেলিগ্ৰাম পেপাৰখনত মই অকণমান তেল লগাই ল'ম। দেখিছেনে অকণমান তেল দি দিছোঁ, সেই তেলে গোটেইকেইটা বাকচত দিলোঁ। আপোনালোকে এনেকৈ দিব, তেতিয়া চাবোনটো উঠাবলৈ সুবিধা হ'ব। ইয়াতে মই এতিয়া এইখিনি গলি গ'লে প্ৰায় গলি গ'লে দেখিছেনে, এতিয়া মই এইখিনি ইয়াতে দি দিম। এইখিনি ইয়াতে এড কৰি দিম। অকণমান গোলাবাৰী দি দিছোঁ। এয়া 10 মিনিটমান মই উতলিব দিলোঁ। এতিয়া 10 মিনিটমান পিছত এতিয়া মই চাবোনৰ কেছকেইটাত এইখিনি দি দিম, সাঁচাকেইটাত। এতিয়া মই এইখিনি কাঁহীখনত এইকাৰণে লৈছোঁ যে পেপাৰখন মই দাঙিবলৈ অসুবিধা হ'ব। এইখিনি মই এতিয়া বাহিৰত 4 ঘণ্টামানৰ কাৰণে থৈ দিম। এইখিনি 4 ঘণ্টাৰ পিছত মই চাম। আপোনালোকেও এনেকৈ থৈ কিনে ৰ'দত থৈ দিব 4 ঘণ্টা। তাৰপিছত এতিয়া মোৰ চাবোন ৰেডি হৈ গ'ল। এইখিনি উঠাই কিনে ইয়াতে থৈ লওঁ ৰ'ব। ৱাও, ৰেডি হৈ গ'ল। আৰু মই এতিয়া চাবোন ফেন উঠেনে নাই আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে?
কাপোৰ চাবোন ল'লোঁ। আৰু এয়া চাওকচোন কেনেকৈ ফেন উঠিছে, এই প্ৰমাণ। এয়া দেখিছেনে? আৰু সেই চাবোনেৰে মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। এনেকৈ মই ইউজ কৰিম আৰু বনাম, পিঁয়াজৰো বনাম, আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া মোৰ চাবোন ৰেডি হৈ গ'ল এয়া। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে আপোনালোকেও এনেকৈ বনাব, বিক্ৰীও কৰিব পাৰে, ফুৰিবৰ কাৰণেও বনাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।